সো আমি অলৰেডি ভইচ চেঞ্জৰ 5টা ভিডিঅ' ইউটিউবত দিয়া হ'ল আলোচনা কৰিলোঁ গোটেইকেইটা ৰুলছ আৰু আজি হ'ব শেষ ৰুলছ ভইচ চেঞ্জৰ লাষ্টৰ ৰুলছটো শেষৰ ৰুলটো এই ৰুলটো আমি আলোচনা কৰিম আজিৰ ভিডিঅ'ত চ' সকলোৱে চাই থাকা কি আছে ভইচ চেঞ্জৰ 6 নম্বৰ ভিডিঅ' ৰুল হ'ল এক্টিভ ভইচত যদি ছাবজেক্টটো পিপল ছামৱান ছামবডি ইত্যাদি থাকে তেন্তে পেছিভ ভইচ কৰোঁতে কি কৰিব লাগিব আমি লাষ্টত মানে বাই ছামৱান বাই ছামবডি বাই পিপল লিখিব নালাগে মানে পেছিভ ভইচ লিখোঁতে আমি কি কৰিম অবজেক্টটো প্ৰথমে লিখিম তাৰপিছত এটা উপযুক্ত বিভাগ বহাম তাৰপিছত ভাৰ্ব 3 লিখিম তাৰপিছত বাকি ৰিমেইন পাৰ্টছ অফ দ্য সেন্টেন্স মানে বাকি থকা অংশখিনি লিখিম কিন্তু শেষত কি লিখিব নালাগিব আমি সাধাৰণতে কি কৰোঁ ছাবজেক্টক অবজেক্ট কৰোঁতে বাই লিখি তাৰপিছত কৰোঁ ন গতিকে বাই পিপল বাই ছামৱান বাই ছামবডি এইকেইটা লিখিব নালাগে এইখিনি বাদ দিব লাগে এক্সাম্পল আমি আলোচনা কৰোঁ এক্সাম্পল কৰিলে বুজি পাম এক্সাম্পল পিপল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড ইয়াত অবজেক্ট কি হ'ব ইংলিছ লিখা হ'ল যেহেতু স্পীক আছে ভাৰ্বৰ 1 নম্বৰ ৰূপত গতিকে ইজ বহিছে তাৰপিছত স্পীক ভাৰ্ব এইটোৰ 3 নম্বৰ ৰূপ বহিব স্পকেন বহিছে বাকী থকাখিনি বহি গ'ল অল অভাৰ দ্য ৱৰ্ল্ড এই গোটেইখিনি বহিলে অল অভাৰ দ্য ৱৰ্ল্ড এতিয়া বাই পিপল এইখিনি লিখিব নালাগে বাই পিপল বাই ছামন বাই ছামবডি এইকেইটা লিখিব নালাগে 2 নম্বৰটো পিপল কল দ্য ৰ'জ দ্য কুইন অফ ফ্লাৱাৰ্ছ ইয়াত অবজেক্ট হ'ল দ্য ৰ'জ গতিকে দ্য ৰ'জ লিখা হ'ল তাৰপিছত যেহেতু কল আছে ভাৰ্বৰ 1 নম্বৰ ৰূপত গতিকে ইয়াত ইজ বহিছে পিপল দ্য ৰ'জ ইজ তাৰপিছত ভাৰ্ব হ'ল কলৰ 3 নম্বৰ ৰূপ হ'ল কল্ড দ্য ৰ'জ ইজ কল্ড বাকী টকাখিনি লিখিব লাগিব দ্য কুইন অফ ফ্লাৱাৰ্ছ দ্য ৰ'জ ইজ কল্ড দ্য কুইন অফ ফ্লাৱাৰ্ছ চ' ইয়াত বাই পিপল লিখিব নালাগে তাৰপিছত 3 নম্বৰটো হ'ল someone has stolen my wristwatch ইয়াত অবজেক্ট হ'ল my wristwatch লিখিলোঁ তাৰপিছত হেজ আছে গতিকে হেজ লাগিল আৰু লগতে এটা বিন লগাব লাগিব BEEN বিন হেজ বিন তাৰপিছত ভাৰ্বৰ 3 নম্বৰ অফ ষ্টলেন আছে ষ্টলেন লিখিলোঁ ইয়াত বাই ছামৱান লিখিব নালাগে মানে এইখিনি বাদ দিব লাগে কি লিখিব লাগিব my wristwatch has been stolen 4 নম্বৰ হ'ল পিপল স্পীক হিন্দী ইন ইণ্ডিয়া ইয়াত কি হ'ব হিন্দী হ'ল অবজেক্ট হিন্দী লিখা হ'ল যেহেতু স্পীক ভাৰ্বৰ 1 নম্বৰ ৰূপত সেইটো কাৰণে ইজ বহিলে তাৰপিছত স্পীকৰ 3 নম্বৰ ৰূপ হ'ল স্পকেন বহিলে তাৰপিছত ইন ইণ্ডিয়া আছে ইন ইণ্ডিয়া বহি গ'ল আৰু বাই পিপল লিখিব নালাগে তাৰপিছত 5 নম্বৰটো হ'ল ছাম পিপল ৰিমুভড দ্য ডেড বডি ফ্ৰম দ্য ষ্ট্ৰীট ইয়াত কি আছে অবজেক্টটো হ'ল দ্য ডেড বডি গতিকে দ্য ডেড বডি লিখা হ'ল ৰিমুভড ভাৰ্বৰ 2 নম্বৰ ৰূপত আছে গতিকে ইয়াত কি বহিছে ৱাজ বহিছে ৰিমুভডৰ 3 নম্বৰ ৰূপ ৰিমুভডেই হয় গতিকে কি হ'ব দ্য ডেড বডি ৱাজ ৰিমুভড তাৰপিছত কি আছিলে ফ্ৰম দ্য ষ্ট্ৰীট এইখিনি লিখা হ'ল লাষ্টত বাই ছাম পিপল লিখিব নালাগে মানে বাই ছামৱান বাই ছামবডি বাই ছাম পিপল বা বাই পিপল এইবিলাক লিখিব নালাগে আশা কৰোঁ সকলোৱে এইখিনি বুজি পাইছা চ' সকলোৱে চোৱা এতিয়া ভইচ চেঞ্জ আমি ভইচৰ গোটেইখিনি পঢ়িলোঁ গতিকে এতিয়া আমি প্ৰেক্টিছ কৰিম আৰু ৰিভাইজ কৰিম গোটেইকেইটা ৰুলছৰ পৰা গোটেইকেইটা মানে কনচেপ্টৰ পৰা চ' প্ৰথমটো হ'ল দ্য প্ৰেচিডেণ্ট গেভ এৱে দ্য প্ৰাইজেছ এইটো আমাৰ নৰ্মেল প্ৰথম ৰুলত পৰিছে প্ৰথমতে আমি 5 চেঞ্জেছ মতে কৰিব লাগিব ইয়াত কি কৰিব লাগিব প্ৰথম আমাৰ অবজেক্টটো ছাবজেক্ট বনাব লাগিব অবজেক্ট কি আছে দ্য প্ৰাইজেছ গতিকে দ্য প্ৰাইজেছখিনি লিখা হ'ল এইটো লিখা হ'ল দ্য প্ৰাইজেছ লিখা হ'ল তাৰপিছত গেভ আছে গেভ ভাৰ্বৰ 2 নম্বৰ ৰূপ হয় গতিকে ৱাজ নহ'লে ৱায়াৰ দুটাৰ পৰা এটা বহিব লাগে যিহেতু প্ৰাইজেছ বহু বছৰত গতিকে ৱায়াৰ আহিব তাৰপিছত গিভৰ 3 নম্বৰ ৰূপ হ'ল গিভেন বহি গ'ল তাৰপিছত এৱে লগত আছে এৱে বহিব তাৰপিছত বাই লগাব লাগিব তাৰপিছত ছাবজেক্টক অবজেক্ট কৰিব লাগিব গতিকে ছাবজেক্ট আছে দ্য প্ৰেচিডেণ্ট বহিব গতিকে কি হ'ব দ্য প্ৰাইজেছ ৱায়াৰ গিভেন এৱে বাই দ্য প্ৰেচিডেণ্ট ডিড হি ডু ইট এইটো ইণ্টাৰগেটিভ চেণ্টেন্সত পৰিছে গতিকে আমি ইণ্টাৰগেটিভ চেণ্টেন্সত পঢ়িলে যিসকলে ভিডিঅ' চোৱা নাই ভিডিঅ'ত দিয়া আছে চাই আহিব পাৰা
কি কৰিব লাগিব অবজেক্ট আছে ইট ইয়াত যেহেতু ডিড আছে আমি পঢ়িছিলোঁ ডিড থাকিলে কি হয় প্ৰথমে ৱাজ নহ'লে ৱায়াৰ লিখিব লাগিব যেহেতু ইট আছে একবচন গতিকে আমি ৱাজ লিখিম ৱাজ তাৰপিছত অবজেক্টক লিখিম ৱাজ ইট তাৰপিছত ড'ৰ 3 নম্বৰৰ হ'ল ডান ৱাজ ইট ডান তাৰপিছত বাই লিখিম তাৰপিছত হি আছে হি অবজেক্ট বনালে হ'ব হিম গতিকে কি হ'ব ৱাজ ইট ডান বাই হিম 3 নম্বৰটো হ'ল হোৱাই ডু ইউ ডিছলাইক দ্য বয় ইয়াত কি হ'ব আমি এইটো এটা ইণ্টাৰগেটিভ চেণ্টেঞ্চৰ যদি হয় থাকে তেন্তে আমি কি লিখোঁ হয় প্ৰথমেই লিখি দিওঁ তাৰপিছত আকৌ আহি গ'ল ডু ইউ ডিছলাইক দ্য বয় এইখিনি আহি গ'ল গতিকে ডু থাকিলে আমি কি কৰোঁ প্ৰথমতে এম ইজ আৰ তিনিটাৰ পৰা যিকোনো এটা লগাওঁ গতিকে যিহেতু দ্য বয় আছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে কি আহিব ইজ আহিব হোৱাই ইজ তাৰপিছত অবজেক্টটো লিখিব লাগিব দ্য বয় হোৱাই ইজ দ্য বয় তাৰপিছত ডিছলাইক আছে ইয়াত ডিছলাইকৰ 3 নম্বৰ ৰূপ কি হ'ব ডিছলাইকড হোৱাই ইজ দ্য বয় ডিছলাইকড তাৰপিছত বাই বহিব ছাবজেক্ট আছে ইউক আমি অবজেক্ট বনাব লাগিব হোৱাই ইজ দ্য বয় ডিছলাইকড বাই ইউ আশা কৰোঁ বুজি পাইছা তাৰপিছত 4 নম্বৰটো হ'ল মিষ্টাৰ শইকীয়া বট এ নিউ কাৰ লাষ্ট মান্থ ইয়াত অবজেক্ট কি হ'ব এ নিউ কাৰ লিখিলোঁ এ নিউ কাৰ তাৰপিছত বট আছে ভাৰ্বৰ 2 নম্বৰ ৰূপত গতিকে ৱাজ নহ'লে ৱায়াৰ দুটাৰ পৰা এটা হ'ব লাগে গতিকে যিহেতু এক বচন আছে এটা কাৰ গতিকে কি হ'ব ৱাজ বহিব এ নিউ কাৰ ৱাজ তাৰপিছত বট মানে বায়ৰ 3 নম্বৰ ৰূপ বট 2 নম্বৰ ৰূপ বট গতিকে কি আহিব বট আহিব এ নিউ কাৰ ৱাজ বট তাৰপিছত কি বহিব বাই বহিব আৰু মিষ্টাৰ শইকীয়া আছে মিষ্টাৰ শইকীয়া বহিব তাৰপিছত শেষত বহি যাব লাষ্ট মান্থ গতিকে কি হ'ব এ নিউ কাৰ ৱাজ বট বাই মিষ্টাৰ শইকীয়া ৱাজ লাষ্ট মান্থ তাৰপিছত আই ডোণ্ট ন' হিজ এড্ৰেছ কি কৈছিলোঁ যে যদিহে এইটো এটা নেগেটিভ চেণ্টেঞ্চ হয় নেগেটিভ চেণ্টেঞ্চ হ'লে যদি ডনত থাকে বিভাৰ্ব কি হয় এম নট ইজ নট আৰ নট তিনিটাৰ পৰা যিকোনো এটা হয় আৰু মেইন ভাৰ্ব যদি ন' থাকে তেন্তে প্ৰিপজিশ্যন বাইৰ সলনি টু ব্যৱহাৰ কৰিব লাগে গতিকে আমি এইটো কেনেকৈ কৰিম অবজেক্ট আছে হিজ এড্ৰেছ গতিকে হিজ এড্ৰেছ প্ৰথমে লিখিলোঁ তাৰপিছত যিহেতু হিজ এড্ৰেছ আছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে কি আহিব ইজ নট আহিব তাৰপিছত ন'ৰ 3 নম্বৰ হ'ল ন'ন তাৰপিছত প্ৰিপজিশ্যন টু আহিব তাৰপিছত আই অবজেক্ট বনালে হ'ব মি হ'ব হিজ এড্ৰেছ ইজ নট ন'ন টু মি 6 নম্বৰটো হ'ল দে বাই নিউ বুকছ এভৰি মান্থ এইটো কি হ'ব নিউ বুকছ অবজেক্ট গতিকে আমি অবজেক্ট প্ৰথমে লিখিলোঁ যিহেতু বুকছ আছে বহু বচন গতিকে আৰ বহিব ইয়াত আৰ বহিছে কাৰণ 1 নম্বৰ ওপৰত আছে ভাৰটো গতিকে এম ইজ আৰৰ পৰা ইয়াত আৰ বহিছে তাৰপিছত বাইৰ 3 নম্বৰ হ'ল বট লিখিলোঁ তাৰপিছত আকৌ ইয়াত বাই লিখি পেলাই দে অবজেক্ট বনালে হ'ব দেম আৰু এভৰি মান্থ শেষত বহি যাব নিউ বুকছ আৰ বট বাই দেম এভৰি মান্থ তাৰপিছত 7 নম্বৰটো হিজ বিহেভিয়াৰ ডিছপ্লিজড মি আমি কি পঢ়িছিলোঁ যে যদিহে মানে এক্টিভ ভইচত মেইন ভাৰ্বটো ডিছপ্লিজড থাকে ছাৰপ্ৰাইজড থাকে এলাৰ্মড থাকে এষ্টনিছ থাকে তেন্তে কি কৰিব লাগে প্ৰিপজিশ্যন বাইৰ সলনি এড বহাব লাগে গতিকে ইয়াত অবজেক্ট আছে মিক আমি ছাবজেক্ট বনালে হ'ব আই আৰু ইয়াত যিহেতু ভাৰ্বৰ 2 নম্বৰ ওপৰত দিয়া আছে গতিকে ৱাজ হ'ব আইৰ লগত ৱাজ হয় ৱায়াৰটো নহ'বই গতিকে আই ৱাজ তাৰপিছত ভাৰ্ব আছে ডিছপ্লিজড ইয়াৰ 3 নম্বৰ ৰূপ কি আছে ডিছপ্লিজডেই হয় গতিকে আই ৱাজ ডিছপ্লিজড ইয়াত প্ৰিপজিশ্যন বাইৰ সলনি হ'ব এড তাৰপিছত ছাবজেক্টটো অবজেক্ট বনাব লাগিব ছাবজেক্ট আছে হিজ বিহেভিয়াৰ গতিকে হিজ বিহেভিয়াৰ বহি যাব দ্য থিফ হেজ ষ্টলেন মাই পেন ইয়াত অবজেক্ট কি হ'ব মাই পেন গতিকে মাই পেন লিখিলোঁ তাৰপিছত হেজ আছে হেজ বহি গ'ল লগতে বিন লগাব লাগিব মানে হেজ বিন মাই পেন হেজ বিন ষ্টলেন ইয়াৰ 3 নম্বৰ ৰূপ এইটোৱে হয় ষ্টলেন মাই পেন হেজ বিন ষ্টলেন তাৰপিছত বাই বহিব আৰু দ্য থিফ ছাবজেক্ট আছে ইয়াক অবজেক্ট বনাব লাগিব দ্য থিফ মানে মাই পেন হেজ বিন ষ্টলেন বাই দ্য থিফ তাৰপিছত 9 নম্বৰটো হ'ল দে আস্কড দ্য বয়জ মেনি কুৱেশ্যনছ ইয়াত দুটা অবজেক্ট আছে এটা হ'ল দ্য বয়জ এটা হ'ল মেনি কুৱেশ্যনছ গতিকে আমি যদি মেনি কুৱেশ্যনছত অবজেক্ট ধৰোঁ গতিকে হ'ব মেনি কুৱেশ্যনছ ৱায়াৰ আস্কড দ্য বয়জ বাই দেম
প্ৰথমে অবজেক্টটো আমি আনিলোঁ, তাৰপিছত যিহেতু ইয়াত বহু বচন আছে আৰু আস্কড আছে, ভাৰ্বৰ 2 নম্বৰ ৰূপ আছে, প্ৰথমে ভাৰ্বৰ 2 নম্বৰ ৰূপ থকাৰ কাৰণে ৱাজ বা ৱেয়াৰৰ পৰা যিকোনো এটা আহিব, আৰু যিহেতু বহু বচন আছে গতিকে ৱেয়াৰ আহিব, তাৰপিছত আস্কডৰ 3 নম্বৰ ৰূপ আস্কডেই হয়, গতিকে দ্য মেনি কুৱেশ্যনছ ৱেয়াৰ আস্কড, লগতে দ্য বইজ বহি যাব, আৰু বাই বহিব, আৰু দেক অবজেক্ট বনালে হ'ব দেম। আৰু যদি আমি দ্য বইজ অবজেক্ট হিচাপে ধৰোঁ তেন্তে হ'ব কি দ্য বইজ ৱায়াৰ আস্কড মেনি কুৱেশ্যনছ, মানে আস্কডৰ লগত মেনি কুৱেশ্যনছ লাগি যাব। আৰু দ্য বইজ ৱায়াৰ আস্কড মেনি কুৱেশ্যনছ বাই দেম। তাৰপিছত 10 নম্বৰটো হ'ল আই কেন ডু দ্য ৱাৰ্ক। কেন হ'ল মডেল ভাৰ্ব, গতিকে যদিহে মডেল ভাৰ্ব থাকে তেতিয়া কি কৰিব লাগে, মডেল ভাৰ্ব বি ভাৰ্বৰ ঠাইত নিজেই বহি যায় আৰু লগতে বি লগাব লাগে। গতিকে আকৌ 5 চেঞ্জেছ মতেই কৰিব লাগিব। গতিকে আমি প্ৰথম কি কৰিব লাগিব, দ্য ৱাৰ্ক অবজেক্টটো লিখিব লাগিব, দ্য ৱাৰ্ক অবজেক্টটো লিখিলোঁ, তাৰপিছত বি ভাৰ্বৰ ঠাইত কেন ই নিজেই বহিব, তাৰপিছত এতিয়া বি লগাব লাগিব, মানে দ্য ৱাৰ্ক কেন বি, ডু 3 নম্বৰ হ'ল ডান, তাৰপিছত বাই লিখিব লাগিব, আৰু আই অবজেক্ট বনালে হ'ব মি, গতিকে কি হ'ব দ্য ৱাৰ্ক কেন বি ডান বাই মি। চ' আশা কৰোঁ সকলোৱে ভিডিঅ'টো বুজি পাইছা। আৰু আজি ভয়েছ শেষ হৈছে, পিছত আমি ডিটাৰমিনাৰ্ছ আৰম্ভ কৰিম, আৰ্টিকল এইটো আৰম্ভ কৰিম। চ' আশা কৰোঁ সকলোৱে বুজি পাইছা, যদিহে বুজি পাইছা তেন্তে লাইক কৰা আৰু শ্বেয়াৰ কৰা, আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল নটিফিকেশ্যন অন কৰি দিয়া। চ' আজিলৈকে এইখিনি, লগ পাম বেলেগ এটা ভিডিঅ'ত। চ' থেংক ইউ।